কেক বনাবৰ কাৰণে প্ৰথমে আমাক লাগিব কণী, তাৰপিছত ৰিফাইন, তাৰপিছত বেকিং পাউডাৰ আৰু এটা ময়দা লাগিব। মই বেছি ডাঙৰ কেক নবনাওঁ, সেহেতুকে মই আধা কাপ চেনি দিছোঁ আৰু মিক্সিত দিলে ভাল হয়, বেছি গুড়ি হয়। এয়া চাওক, খুব ধুনীয়া হৈছে, গুড়ি হৈছে। মই 4টা কণী ল'ম আৰু কণীৰ ভিতৰৰ কুহুমটো পৃথক কৰিছোঁ, তেতিয়া কেকটো ভাল হয়। এইদৰে হাতেৰে ফেটিলেও হয়, এই হেণ্ড ব্লেণ্ডাৰটোৰ সহায়ত কৰিলে সহজ হয় আৰু কামটো। হাতেৰে কৰিলেও অৱশ্যে একেটা ৰিজাল্টেই পোৱা যায়, খালি ভালদৰে ফেটিব লাগে গোটেইবোৰ। এতিয়া চেনিখিনি দিছোঁ আৰু গোটেইখিনি আকৌ ফেটিম ভালদৰে। 5 মিনিটমান ফেটিব লাগিব, তেতিয়া ভালদৰে মিক্স হ'ব। এতিয়া পৃথক কৰা কণী কুহুমখিনি মিক্স কৰি দিছোঁ। এনে কৰিলে ভালদৰে গোটেইখিনি মিক্স হয়। মই ৰিফাইন আধা কাপ লৈছোঁ, বাটাৰো ইউজ কৰিব পাৰে আপোনালোকে। মোৰ ওচৰত বাটাৰ নাছিলে কাৰণে মই ৰিফাইনে ইউজ কৰিছোঁ। এতিয়া মই এইটো মিশ্ৰণত 1 কাপ ময়দা মিক্স কৰিম। লাহে লাহে মিক্স কৰিব, আধা আধাকে। একেবাৰে মিক্স কৰিলে গোটেইখিনি গোটা হৈ যোৱাৰ ভয় থাকে। বেকিং আধা চামুচ দিছোঁ। অলপমান যদি ঢিলা নিচিনা দেখে তেনেহ'লে আৰু অলপ দি দিব ময়দা। বেছি ঢিলাও নকৰিব, অলপমান টাইট কৰিব। ইয়াৰ পিছতেই বাতি নতুবা এটা চচপেনত ধুনীয়াকৈ তেলখিনি ল'ব। আপোনালোকে বাটাৰ পেপাৰো ইউজ কৰিব পাৰে, মই তেল ইউজ কৰিছোঁ। আৰু এইটো এইকাৰণেই ইউজ কৰিছোঁ যাতে কেকটো তলত লাগি নধৰে। তাৰপিছত ইয়াৰ ওপৰত মই ময়দা অলপ ছটিয়াই দিম, তেতিয়া কেকটো খুব সুন্দৰভাৱে এৰি আহিব আৰু লাগি নধৰে তাত। এতিয়া কুকাৰটোৰ ভিতৰত এখন প্লেট থ'ব আৰু অলপমান গৰম হ'বলৈ দিব। এতিয়া এই কেকৰ মিশ্ৰণটো আমি কেক আৰু ময়দা লগোৱা টিফিনত ঢালি দিছোঁ। ভালদৰে গোটেইখিনি ঢালি দিব লাহেকৈ। গেছটো অকণমান কম কৰি দিব আৰু কুকাৰৰ চিটিটো এৰুৱাই বন্ধ কৰি দিব। আৰু 30 মিনিটৰ পিছত কেক হৈ যাব ৰেডি।